নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। বন্ধুসকল, এই ভিডিঅ'টিত আলোচনা কৰিম DLED এক্সামৰ কাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ বিষয়ে। তো ভিডিঅ'টো শেষলৈকে চাব। 1 নম্বৰ প্ৰশ্নটো হ'ল ৰাজ্যৰ বিধান পৰিষদৰ সৰ্বোচ্চ সংখ্যা হৈছে। ইয়াতে অপশ্যন দিয়া আছে অপশ্যন ক 40, অপশ্যন খ 50, অপশ্যন গ 30 আৰু অপশ্যন খ 60। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 40। ৰাজ্যৰ বিধান পৰিষদৰ সৰ্বোচ্চ সংখ্যা হৈছে 40। 2 নম্বৰ প্ৰশ্নটো হ'ল লোকসভাৰ অধ্যক্ষক নিৰ্বাচন কৰে। ইয়াতে অপশ্যন দিয়া আছে অপশ্যন ক লোকসভাৰ সদস্যই, অপশ্যন খ ৰাজ্যসভাৰ সদস্যই, অপশ্যন ক ৰাষ্ট্ৰপতিয়ে, অপশ্যন খ প্ৰধানমন্ত্ৰীয়ে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক লোকসভাৰ সদস্যই। লোকসভাৰ অধ্যক্ষক লোকসভাৰ সদস্যই নিৰ্বাচন কৰে। 3 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত কেইখন ৰাজ্যত দ্বিসদনমুক্ত বিধানমণ্ডল আছে। ইয়াতে অপশ্যন দিয়া আছে অপশ্যন ক 6, অপশ্যন খ 2, অপশ্যন ক 5, অপশ্যন খ 7। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 6খন। ভাৰতত 6খন ৰাজ্যত দ্বিসদনমুক্ত বিধানমণ্ডল আছে। 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত কেন্দ্ৰীয় শাসিত অঞ্চল। ইয়াতে অপশ্যন দিয়া আছে অপশ্যন ক 7, অপশ্যন খ 9, অপশ্যন গ 8, অপশ্যন খ 6। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 8খন। ভাৰতত 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। 5 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষত আইন প্ৰণয়নৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে। ইয়াতে অপশ্যন দিয়া আছে অপশ্যন ক সংসদক, অপশ্যন খ ৰাষ্ট্ৰপতি, অপশ্যন ক প্ৰধানমন্ত্ৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সংসদক। ভাৰতবৰ্ষত আইন প্ৰণয়নৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে সংসদক। 6 নম্বৰ প্ৰশ্নটো হ'ল লোকসভাৰ মুঠ সদস্যৰ সংখ্যা। ইয়াতে অপশ্যন দিয়া আছে অপশ্যন ক 545, অপশ্যন খ 345, অপশ্যন গ 245, অপশ্যন খ 556। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 545। লোকসভাৰ মুঠ সদস্যৰ সংখ্যা হ'ল 545। 7 নম্বৰ প্ৰশ্নটো হ'ল ৰাজ্যসভাৰ সদস্যৰ সংখ্যা। ইয়াতে দিয়া আছে অপশ্যন ক 240, অপশ্যন খ 245, অপশ্যন গ 231, অপশ্যন খ 242। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 245। ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হ'ল 245। 8 নম্বৰ প্ৰশ্নটো হ'ল ৰাজ্যসভাত সৰ্বোচ্চ আসন থকা ৰাজ্যখন হ'ল। ইয়াতে অপশ্যন দিয়া আছে অপশ্যন ক উত্তৰ প্ৰদেশ, অপশ্যন খ মহাৰাষ্ট্ৰ, অপশ্যন গ বিহাৰ আৰু অপশ্যন খ ৰাজস্থান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক উত্তৰ প্ৰদেশ। ৰাজ্যসভাত সৰ্বোচ্চ আসন থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। 9 নম্বৰ প্ৰশ্নটো হ'ল লোকসভাত সৰ্বোচ্চ আসন থকা ৰাজ্যখন। ইয়াতে অপশ্যন দিয়া আছে অপশ্যন ক উত্তৰ প্ৰদেশ, অপশ্যন খ মহাৰাষ্ট্ৰ, অপশ্যন গ বিহাৰ আৰু ৰাজস্থান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। লোকসভাত সৰ্বোচ্চ আসন থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। লোকসভা আৰু ৰাজ্যসভাত সৰ্বোচ্চ আসন থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। 10 নম্বৰ প্ৰশ্নটো হ'ল উত্তৰ প্ৰদেশত লোকসভাৰ সদস্যৰ আসন কিমান। ইয়াতে দিয়া আছে অপশ্যন ক 48, অপশ্যন খ 80, অপশ্যন গ 31, অপশ্যন খ 14। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 80। 80খন আসন আছে। 11 নম্বৰ প্ৰশ্নটো হ'ল উত্তৰ প্ৰদেশত ৰাজ্যসভাৰ সদস্যৰ আসন কিমান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 31। উত্তৰ প্ৰদেশত ৰাজ্যসভাৰ সদস্যৰ আসন হ'ল 31খন। 14 নম্বৰ প্ৰশ্নটো হ'ল লোকসভাৰ সদস্য হোৱাৰ বাবে নিম্নতম বয়স। ইয়াতে অপশ্যন দিয়া আছে অপশ্যন ক 30, অপশ্যন খ 25, অপশ্যন গ 35, অপশ্যন খ 40। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 25। লোকসভাৰ সদস্য হোৱাৰ বাবে নিম্নতম বয়স 25 হ'ব লাগিব। 13 নম্বৰ প্ৰশ্নটো হ'ল ৰাজ্যসভাৰ সদস্য হ'বলৈ নিম্নতম বয়স। ইয়াতে অপশ্যনত দিয়া আছে অপশ্যন ক 30, অপশ্যন খ 25, অপশ্যন গ 35 আৰু অপশ্যন খ 40। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 30। ৰাজ্যসভাৰ সদস্য হ'বলৈ নিম্নতম বয়স 30 হ'ব লাগিব। 14 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰপতি হ'বলৈ নিম্নতম বয়স। ইয়াতে অপশ্যনত দিয়া আছে অপশ্যন ক 30, অপশ্যন খ 25, অপশ্যন গ 35 আৰু অপশ্যন খ 40। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 35। ৰাষ্ট্ৰপতি হ'বলৈ নিম্নতম বয়স 35 হ'ব লাগিব। 15 নম্বৰ প্ৰশ্নটো হ'ল
বৰ্তমান ভাৰতবৰ্ষত কিমানখন উচ্চ ন্যায়ালয় আছে? ইয়াতে দিয়া আছে অপশ্যন ক 24, অপশ্যন খ 25, অপশ্যন গ 26 আৰু অপশ্যন খ 27। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 25। বৰ্তমান ভাৰতবৰ্ষত 25খন উচ্চ ন্যায়ালয় আছে। 16 নম্বৰ প্ৰশ্নটো হ'ল অসমত লোকসভাৰ সদস্য কিমান? ইয়াতে দিয়া আছে অপশ্যন ক 14, অপশ্যন খ 6, অপশ্যন গ 7, অপশ্যন খ 19। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 14। অসমত লোকসভাৰ সদস্য 14। 17 নম্বৰ প্ৰশ্নটো হ'ল অসমত ৰাজ্যসভাৰ আসন কিমান? ইয়াতে দিয়া আছে অপশ্যন ক 14, অপশ্যন খ 6, অপশ্যন গ 7 আৰু অপশ্যন খ 19। ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ 7। অসমত ৰাজ্যসভাৰ আসনৰ সংখ্যা হ'ল 7। 18 নম্বৰ প্ৰশ্নটো হ'ল অসমত বিধানসভাৰ আসন কেইখন? ইয়াতে দিয়া আছে অপশ্যন ক 126, অপশ্যন খ 114, অপশ্যন গ 150 আৰু অপশ্যন খ 226। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 126। অসমত বিধানসভাৰ আসনৰ সংখ্যা হ'ল 126। 19 নম্বৰ প্ৰশ্নটো হ'ল ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল কেইবছৰ? ইয়াতে অপশ্যন দিয়া আছে অপশ্যন ক 6 বছৰ, অপশ্যন খ 4 বছৰ, অপশ্যন গ 5 বছৰ আৰু অপশ্যন খ 8 বছৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 6 বছৰ। ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল হ'ল 6 বছৰ। 20 নম্বৰ প্ৰশ্নটো হ'ল ৰাজ্যৰ বিধানমণ্ডলৰ ন্যূনতম সদস্যৰ সংখ্যা। ইয়াতে দিয়া আছে অপশ্যন ক 30, অপশ্যন খ 60, অপশ্যন ক 20 আৰু অপশ্যন খ 40। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 40। ৰাজ্যৰ বিধানমণ্ডলৰ ন্যূনতম সদস্যৰ সংখ্যা হ'ল 40। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব।